কেতিয়াবা আমাৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নাপাওঁ। আব্ৰাহামৰ ঘৈণীয়েক ছাৰাৰো এটা সমস্যা আছিল। তাই অধৈৰ্য হৈ মানসিক ধৰণেৰে সেই প্ৰতিজ্ঞা পূৰ্ণ কৰিবলৈ বিচাৰিছিল। ফলত ইছমাইলৰ জন্ম হৈছিল আৰু আশা নকৰা মনোকষ্টহে পাইছিল। ছাৰাৰ বিশ্বাস আছিল কিন্তু ধৈৰ্য নাছিল। বাইবেলত পাওঁ এব্ৰী 6:12 যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হ'ল সেই মানুহৰ অনুকাৰী হোৱা। কেতিয়াবা প্ৰতিজ্ঞাবোৰ সিদ্ধ হ'বলৈ বহু সময় অপেক্ষাত থাকিব লগা হ'ব পাৰে। অপেক্ষাত থাকোঁতে কঠিন পৰিস্থিতিত পৰি দুখ যাতনা পাব লগা হ'ব পাৰে। তেনে পৰিস্থিতিত আপোনাৰ সঁহাৰি বা প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় সেই আপোনাৰ সহনশীলতাৰ মাপকাঠি। আপুনি বিচৰা ধৰণে কামবোৰ নহ'বও পাৰে। মনত ৰাখিব, চিৰসহিষ্ণুতা হ'ল এটা পবিত্ৰ আত্মাৰ ফল। তাক চেষ্টাৰে বা খং আৰু অভিযোগেৰে পাব নোৱাৰি।